হৈছিল মানে মই আপোনাৰ এখন বিদ্যালয়ত কৰ্মৰত শিক্ষক। মোলৈ বাইদেৱে ৰাতিপুৱা ফোন কৰিলে, মই ঘৰৰ পৰা ওলাওঁতেই বোলে চুৰ হ'ল। মই আহি পেলাই আপোনাৰ পাইছোহি, ইয়াত গোটেইখন লণ্ড ভণ্ড আমাৰ যিটো কমন ৰুম আছে তাত দেখিছো আপোনাৰ গেছ টেবুলৰ ওপৰত আপোনাৰ মানে মদৰ আপোনাৰ বনাই পেলাই 1 গিলাচ মদ তাত আছে, গাখীৰ পৰি আছে, মুঠতে চাহ তাহ কিবা কিবি খাই গৈছে। গোটেই ফাইলৰ অৱস্থা নাই। ফাইলখিনি আপোনাৰ আঁতৰাই কৰি গোটেইখন পেলাই মানে লণ্ড ভণ্ড কৰি দিছে। স্পৰ্টছৰ বস্তুখিনি মই চালো, সেই স্পৰ্টছৰ বস্তুখিনি মই জেগাতে পালো। এনেই বাকীখিনি আপোনাৰ মানে আৰু মানে অলপ আগত গম পালো যে আমাৰ এক্সামৰ কাৰণে যিখিনি ফিজ উঠোৱা হৈছিল ষ্টুডেণ্টৰ পৰা, সেইখিনিও মানে তেওঁলোকে লৈ গৈছে। তাৰপিছত কম্পিউটাৰ ৰুমৰ আপোনাৰ বা লাইব্ৰেৰী ৰুমৰ পৰা বস্তু তেওঁলোকে নিয়া নাই, কিন্তু চাবিখিনি সমস্ত তেওঁলোকে লৈ গৈছে। সন্দেহ বুলিবলৈতো তেনেকুৱা বিশেষ তেনেকুৱা নাই, কিন্তু যোনে কৰিছে আৰু তাক কঠোৰ ভাষাৰে গৰিহণা দিছে। আৰক্ষী আহিছে, মই আহি পেলাই মানে তেওঁলোকক থানাত গৈ পেলাই জনাই তেওঁলোকক লগতে লৈ আহিছো।